এই অসমীয়া ব্লগাৰ মই অসমীয়াত কওঁ ৱেলকাম বেক টু এগেইন মাই চেনেল গাইজ তো এতিয়া আজি অকণমান নাইট আউটত ওলাই আহিছোঁ আগত এইখন মোৰ এখন NS 160 ভাই হিন্দী ব্লগাৰ হয় কি বুলি কয় আকাশ কুমাল ব্লগ আকাশ ব্লগ চৰি আকাশ ব্লগ হয় আজি আহিছোঁ অকণমান প্ৰব্লেম হৈ গৈছে চাগে সেইটো কাৰণে টিপাৰ কৰি দিছোঁ তো এতিয়া মঠাই চাইডে আহিছোঁ অকণমান ভিডিঅ' চিডিঅ' বুলি নহয় আৰু যাইছোঁ এয়া গাইজ এতিয়া দেখিলে নে নেদেখিলে জানো গাইজ কি বুলি কওঁ আৰু গোটেইকেইটা অকণমান ওলাই আহিছোঁ নাইট আউট বুলি আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো ক'ব অকণমান ৰাতি মজা লাগিছে আহিছিলোঁ বহুত দিনৰ মন লাগিছোঁ এনেকৈ এই মঠাইটোতে আমাৰ ফাৰ্ষ্ট টাইম ক'বলৈ গ'লে নাপায় কিন্তু ফাৰ্ষ্ট টাইম এক্সিডেণ্ট মোৰ বাইকৰ এইটো মঠাইতে হৈছিলে নতুন হাইৱেতে হৈছিলে তো অকণমান ৰখি দিয়ক এতিয়া ৰখিব কৈছে এই নাই লগোৱা গিয়াৰে লগোৱা নাই গাইছ এতিয়া ক'বলৈ গ'লে কেমেৰাটো অকণমান ধুলি খাই আছে এই লাইটখন চাওক এখন এই চলাই ৰ একবাৰ গোটেইকেইখনক ফুল RPM একবাৰ ৰ RPM টো ৰ তাৰপৰা এই মুকলিলৈ যাওঁ এইডোখৰত আছে নহয় RPM নিদিবি নাই তো বেলেগত RPM দিব লাগিব ইয়াত হেনো মানুহবিলাক ভাল নহয় ন এইবিলাক গাহৰি এইটো আমাৰ ভাইটি এইটো কি কৰিছে চাওক এইটো আকাশ ব্লগে কি কৰিছে এই আৰু ক'ত চাইলে যা অঁ ৰাখ আগলৈ যা বুলি কোনটো কৈছে এই ক'বলৈ গ'লে এবাৰ লাগে এই ক'ত তেতিয়াতে মিটাৰ কোন সেইখন বাইকে ইয়াৰ আকৌ ফাৰ্ষ্ট ইউটিউব চেনেলটো বহুত গ্ৰ'থ কৰি দিলে মোতকৈ বেছি কৰিব এতিয়া লাহে দিয়ে মই অকণমান হেৰি কৰি দিবি দেই শ্বৰ্ট ভিডিঅ' এই অসমীয়া ব্লগাৰ মই অসমীয়াত কওঁ কমেণ্ট আমি লগতে ভিডিঅ' বনাম দুটাই আহি আছে লগতে ইয়াত ন গোটেইকেইটা চাপৰি ৰাইডাৰ হয় গোটেইকেইটা মই অকল হেমলেট পিন্ধিছোঁ এইকেইটা গোটেইকেইটা চাপৰি ৰাইডাৰ চাপৰি গোটেইকেইটা মই চাওক অকল হেমলেট পিন্ধি আহিছোঁ তো অকণমান ৰখি দিওঁ আমি এতিয়া অকণমান আলোচনা এটা কৰি লওঁ মানে কাইলৈ প্লেনিং এটা আছে ফুৰিবলৈ যা তেতিয়া আমি ঘৰলৈ মানে ঘূৰি আহিলোঁ আৰু মানে কি লগৰকেইটা ঘৰত থৈ পিনে গুচি আহিলোঁ আৰু আমি আমাৰ ঘৰত ৰাতি হৈ গৈছে বহুত টাইম হৈ গ'ল 8টা বাজি গ'ল তেতিয়া ঘৰটো সোনকালে পাই লওঁগৈ ঘৰটো ফোন কৰি আছে মানে কল কৰি আছে ঘৰৰ পৰা যে ইমান দেৰি কি কৰি আছে বুলি একো নাই বাৰু কিন্তু তেওঁ আজি বাইকখন ছাৰ্ভিচিং দি আহিলোঁ যে সেইটো কাৰণে মানে অকণমান চিন্তা কৰি আছে যে বাইকখন ছাৰ্ভিচিং দি আহিলে আকৌ খালিব গ'ল বুলি সেইটো কাৰণে অকণমান সোনকালে গুচি আহিলোঁ আৰু নহ'লে দেৰিলৈকে থাকিব পাৰিলোঁহেঁতেন এতিয়া মানে ঘৰত মানে মাও নাই ঘটিয়া আছেগৈ মা
এতিয়া আমি গৈ আছোঁ আৰু অকণমান দেখাটো আদা আৰু বেটাটো একশো কৰিলে চাই গৈছোঁ আদাটো যেন জিন্দিব যেন বগাকে লাইফত চলিবই আৰু কি ক'ব আৰু ছোৱালীয়ে যদি থাকে ল'ৰাই কষ্ট কৰি ৰাখিব নোৱাৰে সেইকাৰণে তাকো ভাল ছোৱালী পাম বুলি আশা ৰাখিলোঁ মানে পাব বুলি हे जगन्नाथ प्रेमानंद ये क्या हुआ এতিয়া মোৰ বহুত ব্লগ পেণ্ডিঙতো হৈ আছে মানে ভিডিঅ'বিলাক দিয়াই হোৱা নাই তো দেৰি হৈ গৈ আছে মানে এইবিলাক বেয়া চেয়া নাপাব ব্লগ বনাই আছোঁ কিন্তু মানে দিবলৈ মানে টাইমো পোৱা নিচিনাও নহয় আৰু মানে কি ক'ম আৰু এতিয়া এইবিলাক মানে হেৰি বতৰ নহয় এতিয়া কি বুলি কয় ৰোৱা বতৰ এইবিলাক বতৰ মানে ইমান এতিয়া কি ক'ম আৰু এতিয়া বলক চাই থাকক ভিডিঅ'টো ইমানতে কি নোৱাৰো ক'ম বলক আৰু